নমস্কাৰ জনালো সকলোকে আৰু প্লাবিত বাঘমৰালৈ আদৰণি জনালো। এয়া ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰৰূপ, বিশালতা চক আৰু নৈখনৰ গতি চক, সীমা নাই। ইপাৰ সিপাৰ একো নমনি, নৈ পাৰ হাহাকাৰ হৈ উঠিছে। গৰু মুখৰ পৰা আদি কৰি সৰু সৰু ওখ জেগাবিলাকত ঝুম পাতিছে। চব গৃহস্থই লৈ গৈছেগে। নৈপৰীয়া জীৱন, নৈপৰীয়া জীৱনৰ গৰু ম'হখিনিয়ে হৈছে সম্বল আৰু এইখিনিৰ বৰ্তমান এয়া অৱস্থা। নৈ হৈ বৈ আছে গোটেই আমাৰ কেম্পটি আৰু আমি নাও বান্ধি লৈছোঁ ইয়াত। নাওখন যিহেতুকে লাগিব ইয়াত, যিকোনো মুহূৰ্ততে নাও এখন দৰকাৰ নৈপৰীয়া মানুহক। এইখন কায়াক, এখন লৈ কেইবাটাও এক্সিবিশ্যন কৰিছোঁ আৰু কেইটামান বস্তু এনেকৈ আমি সামৰিব যত্ন কৰিছোঁ। সেইকেইটা লুডু খেলিব লৈছে আৰু বাৰিষা যিহেতুকে পানী বাঢ়িছে, পানী চাৰিওফালে পানী, চ' পাউৰি ডিঙৰা অলপ যোজা কৰি লৈছোঁ পাতিবলৈ। আৰু এয়া কেম্পৰ অৱস্থা। যিহেতুকে এইখিনি বস্তু বৈ যোৱাৰ বহুত চান্স থাকে পানীত, চ' এনেকৈ অলপ চাং টাইপৰ সেই বহা জেগাবিলাকত তুলি লৈছোঁ। আৰু যেনিয়ে তেনিয়ে পানী সোমাই গৈছে, যেনিয়ে তেনিয়ে পানী বৈ আছে। ইয়াত এখন নদী কীৰ্তনফালে এয়া বাচন বৰ্তন খোৱা ঠাই। এয়াও ডুবিব ধৰিছে কটেজখিনিত। এইফালেও এটা সুঁতি, এইফালেও এটা সুঁতি, সুঁতিয়ে সুঁতি হৈ গ'ল। আৰু এয়া সৰু সৰু জুপুৰিখিনিৰ তলতো পানী পূৰা। এইবোৰ বাথৰুম ফালেতো আৰু পানী বৈ আছে নদী হৈ। আমাৰ কেম্পৰ এয়া মূল কিটচেন, মূল পাকঘৰ। ইয়াত অলপ বাকী আছেগৈ সোমাবলৈ, অলপমান ভেটি এটা কৰাৰ কাৰণে ই বাচি আছে। আৰু এইটো মোৰ ঘৰখন হয়, এই ট্ৰী হাউচটো। ইয়াৰ তলটো পূৰা পানী। ইয়াৰ তলতো এখন নদী বৈ গৈ আছে। আৰু এইফালে এটা আমাৰ মেইন মানুহখিনি থাকে তাতে, ইয়াকাহঁত, ৰাহুল, ইয়াকা, এইকেইটা থাকে। সেইখন নদী হৈ বৈ গৈ আছে। চ' ৰাইজ, এয়া আমাৰ জীৱন, নৈপৰীয়া জীৱন। নৈখনে আমাক বহুখিনি দিও যায়, বহুখিনি লৈ যায়। এনেকৈ থকা হয় আমাৰ। আৰু আমাতকৈ বহুত এক্সট্ৰিমকৈ কটোৱা বহুখিনি গাঁও আছে। চাঙৰ তললৈকে ডুবি যোৱা বহুখন গাঁও আছে। ত' তেখেতসকলেও বহুত কষ্টৰে জীৱনটো জীয়ায়। আৰু এইখিনিয়ে, আৰু কি দেখুৱাওঁ, এইখিনিকে দেখুৱাবলৈ মই যত্ন কৰিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব।